हेलो नमस्कार माय यूट्यूब चैनल नीटू ब्लॉग्स माने की हल सब मोर चुली पुली सब काटी दिलु इता आपनालोके भाबिছে যে এটো কোন উলালে আকৌ বুলি মানে কি হল চুলি কাটি দিলু মানে চুলিখিনি অলপ ড্যামেজ হৈ গৈছিলে হেকাৰণে কাটি দিলু মানে এতিয়া আকৌ বনাম বুলি ভাবিছো বাও যদি আপোনালোকে কয় মানে যদি চুলি থাকিলে ভাল লাগে নে চুলি নেথাকিলে ভাল লাগে প্লিজ কমেন্ট কৰি জনাব মানে যদি চুলি মানে থাকিলে ভাল লাগে তেতিয়াহলে আকৌ চুলি থম আৰু যদি ভাল নালাগে তেতিয়াহলে চুলি নথম এনেকৈ থাকিম মানে এতিয়া কক আপোনালোকে এনেকৈ হেণ্ডসম লাগে নে চুলি থাকিলে হেণ্ডসম লাগে প্লিজ মানে কমেন্ট কৰা তোমাৰটো মানে তাৰপিছত মানে কি হ'ল মই আপোনালোকে জানে মই ক'ত আছোঁ কেৰেলাত আছিলোঁ কিন্তু 28 তাৰিখে মানে ঘৰত গৈ আছোঁ আপোনালোকক মানে এটুকুৰা চালিয়া ভিডিঅ' দিম আৰু মানে বাহিৰত নাহোঁ অনলি ইউটিউব অকল ইউটিউবত ভিডিঅ' বনাম সিমানে মানে আৰু বাহিৰত নাহোঁ বাহিৰত থাকি একো লাভ নাই মানে মই ভাবিছোঁ এতিয়া অকল ইউটিউবত ভিডিঅ' বনাম একদম চালিয়া আপোনালোকে মানে আপোনালোকৰ ছাপোৰ্ট লাগে মানে মই এতিয়া ক'বলৈ গ'লে মই প্লাইউডত কাম কৰোঁ সঁচা কথা কৈছোঁ আজি মানে চব মোৰ মানে মই কি কৰোঁ ইয়াত সকলোবোৰ ক'ম আপোনালোকক আৰু নেক্সট এটা ভিডিঅ' বনাম মই কি কাম কৰোঁ আৰু কেনেকৈ কৰোঁ চব দেখাই দিম মানে আপোনালোকক মানে কি হ'ল ইয়াত বহুত কষ্টও পাইছোঁ মানে 12 ঘণ্টা ডিউটি কৰিব লাগে তাৰপিছত কি বুলি কয় প্লাইউড কোম্পানীত আৰু প্লাইউড কোম্পানীত কোন আছে মানে অসমৰ পৰা কেৰেলাত যোনে আছে ভিডিঅ'টো চাই আছা ন তোমালোকে জানাই চাগে প্লাইউডত কিমান কষ্ট হয় তাৰপিছত কি বুলি কয় 12 ঘণ্টা ডিউটি কৰিব লাগে 12 ঘণ্টা ডিউটি কৰি মই পাওঁ তোমাৰ 4500 টকা পইচা পাওঁ 4500 টকা পাওঁ কিন্তু এই সেইবোৰ খাওঁ মই কিবা কিবি ভিডিঅ' চিডিঅ' বনাব যাওঁতে ফটো মাৰিব যাওঁতে সেইবোৰ কৰি এদাই হৈ যায় সেইকাৰণে একো থাকি ইয়াত মোৰ একো লাভ হোৱা নাই মানে সেইটো কাৰণে ভাবিছোঁ অসমতে যাওঁ ভিডিঅ' চিডিঅ' বনাওঁগৈ কিবা মানে কাম চাম কৰিবলৈ আৰু নোৱাৰোঁ মানে তাকে মানে এতিয়া তোমালোকৰ ছাপোৰ্ট লাগে তোমালোকে যদি ছাপোৰ্ট কৰা তেতিয়াহ'লে ইউটিউবত মানে ভিডিঅ' বনাম আৰু যদি তোমালোকে ছাপোৰ্ট নকৰা তেতিয়াহ'লে আৰু কি কৰিম আৰু ঘৰতে বহি থাকিব লাগিব সিমানে মানে আৰু মানে কি ক'ম মানে মই একো বুজি পোৱা নাই 28 তাৰিখে ঘৰ গৈ আছোঁ মানে আৰু নেক্সট ভিডিঅ' এটাত মই কেনেকৈ কাম কৰোঁ কোনটো কোম্পানীত আছোঁ কেনেকৈ কি মানে চব সকলোবোৰ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম মানে দেখাম আৰু এসপ্তাহত 4500 টকা পাওঁ এসপ্তাহত 4500 টকা পালে মানে দোকানত পানী চানী কিনি খাওঁতে মেলোঁতে কি বুলি কয় মানে তোমাৰ সপ্তাহত তোমাৰ 1500 1000 সেনেকৈ যায়গৈ আৰু আকৌ কিবা কিবি এইবোৰ যাওঁতে মেলোঁতে জানে আৰু কেৰেলাত যোনে আছে গম পোৱা চাগে অ'টোৰ মানে কিমান দাম তো মানে আমি টাউনলৈ যাওঁ বুলি ক'লে প্ৰেম বাবু বুলি কয় টাউনডোখৰলৈ যদি যাওঁ বুলি কওঁ ইয়াৰ পৰা অহা যোৱা তোমাৰ 500 টকা লৈ লয় তাকে মানে ইয়াত থাকি একো ফাইদা হোৱা নাই মানে মোৰ সেইকাৰণে ভাবিছোঁ ঘৰলৈ যাওঁ ঘৰত গৈ কিনে কিবা ভিডিঅ' চিডিঅ' মানে ইউটিউবতে যাওঁ বুলি ভাবিছোঁ যদি তোমালোকে ছাপোৰ্ট লাগে মানে তোমালোকৰ ছাপোৰ্ট কৰা যদি মানে পূৰা ভিডিঅ' বনাম আৰু যদি তোমালোকে ছাপোৰ্ট নকৰা তেতিয়াহ'লে কি কৰিম আৰু ঘৰতে বহি থাকিম আৰু ঘৰতে কাম চাম কিবা কিবি কৰিম আৰু সিমানে কাৰণে তাৰপাছত কি বুলি কয় সেইকাৰণে একদম বহুত একদম গা চা পূৰা বিষ হৈ গৈছে মানে একদম নোৱাৰিছোঁ ইয়াত আমনি লাগিছে মানে কাম কৰিবলৈ একচুটা মন নাই মানে তাৰপিছত কি বুলি কয় তাকে টিকেট চিকেট কটা হৈ গ'ল ট্ৰেইনত যাম ফ্লাইটত যাম বুলি ভাবিছিলোঁ ফ্লাইটত কি বুলি কয় টিকেট যিটো দাম ইমান মোৰ অকাত নাই মানে কি একদম 10,000 15,000 সিমানটো মোৰ অকাত নাই মোৰ ওচৰত পইচা পাতি একো নাই আৰু অহা কিমান দিন হৈছে আপোনালোকে গম পায় চাগে মানে মোৰ 3 মাহ 2 সপ্তাহমান হৈছে সেইকাৰণে মানে ট্ৰেইনতে যাম AC টিকেট কাটিছোঁ তাৰপৰা আপোনালোকক তাত যাওঁতে কি কৰোঁ কেনেকৈ মানে চব সকলোবোৰ ভিডিঅ' একদম এবাৰ মানে পূৰা ভিডিঅ' পূৰা হেৰিকৈ দি থাকিম মানে ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম ৰেগুলাৰ দিব নোৱাৰিলেও মানে কি এদিন দুদিনৰ মূৰত এটা ভিডিঅ' দিম আপোনালোকে চাই থাকিব আৰু মানে মোক ছাপোৰ্ট লাগে মুঠতে আপোনালোক